এইবাৰ নিৰ্বাচনৰ কি হেলিকপ্টাৰ বাকী নিব? হেলিকপ্টাৰটো আলোচনা কৰিছে ড্ৰাইভাৰৰ লগত, বাকী দিব। পইচা নাই যিহেতু আমি কৈছোঁ পিছত দিম, হ'ব বুলি কৈছে ড্ৰাইভাৰে। পূৰ্বৰ চিনাকি আছে? এই বহুত চিনাকি ড্ৰাইভাৰ আছে, হেলিকপ্টাৰ ড্ৰাইভাৰ বহুত চিনাকি আছে। সিহঁতৰ লগত আলোচনা, সিহঁতে ইলেকশ্যন আহি আছে না, আমাক ফোন কৰি পেলাই সুধিছে এইবাৰ হেলিকপ্টাৰ লাগিব না নাই। মই কৈছোঁ আমাৰ এতিয়া চৰকাৰ নাই, কংগ্ৰেছৰ লগতো বন্ধু নহয়, বিজেপিৰ লগতো বন্ধু নহয়, আমি ক'ৰ পৰা হেলিকপ্টাৰ ভাড়া ল'ব পাৰিম? নাই ভাই, আপোনাৰ কাৰণে আমি স্পেচিয়েল একটা আনিম, পইচাটো পিছত দিলে হৈ যাব বুলি কৈছে। হ'ব ইউপিপিএলৰ মানুহ জইনিং কৰিছে না কোৱা নাই, চব মেক্সিমাম ইয়াত 500 জনে ইউপিপিএলৰ মানুহ। ইউপিপিএলৰ পৰা আহা, সেইটো আমাৰ BPF দলৰ নহয়, BPF দল নহয়। ইউপিপিএল দল কৰিছিল ইহঁতে, কিন্তু ইউপিপিএলক বেয়া পাই পেলাই আহিছে। বিজেপিৰো আহিছে, আপোনালোকে সুধিব লাগিব। এই যিসকলে জইনিং কৰিছে ইহঁতক সোধক, আপোনালোকে আগত ক'ত আছিল? ইউপিপিএল বুলি ক'ব। আপোনালোকে আগত ক'ত আছিল? আমি বিজেপিত আছিল বুলি ক'ব। আপোনালোকে ক'ত আছিল? CSP আছিল বুলি ক'ব। আমি এনেকুৱা এই প্ৰমোদ বড়োৰ নিচিনা আৰ্টিফিচিয়েল আমি যোগদান কৰা নাই বা আমি ভুৱা কিবা কৰা নাই। আমাৰ দলত যিসকল যোগদান কৰিছে এইটো সঁচা। ইউপিপিএল কৰা, CSP কৰা, কংগ্ৰেছ কৰা আৰু বিজেপি কৰা সকলোৱে আছে, বেলেগ একো নাই। দেখা গৈছে যে হিল দল ভাঙি কিন্তু BPF-ত আৰামছে। কিন্তু আপোনাৰ বিৰোধী দলে কৈছে যে হাগ্ৰামাৰ ফ্লপ শ্ব' এইটো। মোৰ ফ্লপ শ্ব' নহয়, সেইটো মানে গ্ৰেণ্ড ছাকচেছ শ্ব'। ছাকচেছ শ্ব', ফ্লপ শ্ব' নহয়। ফ্লপ শ্ব'টো প্ৰমোটাৰে হৈ থাকে। প্ৰমোটৰ এটা মিটিঙত দেখাই দিয়ক এনেকুৱা 500জন 600জন BPF-ৰ পৰা জইনিং কৰা, দেখাই দিয়ক পাৰিলে। ইহঁতে কৰিব, ওদালগুৰিৰ পৰা আনিব 50 জন, বাক্সাৰ পৰা আনিব 200 জন, বা ক'ৰবাত চিৰাপুৰ পৰা উঠাই আনিব হাজিৰা দি পেলাই। ইহঁতেতো হাজিৰাও নিদিয়ে, 500 টকা দিম বুলি কয় হাজিৰা, এইটোও নিদিয়ে। ইহঁতে মানে পইচা দিম, আপোনালোকে এইটো মিটিঙত যদি যায় পইচা নাপাব, ঘৰ নাপাব, এইবিলাকহে কৰি আছে, আজিওতো কৰিছে। কিন্তু ৰাখিব পৰা নাই। যিসকলে BPF দলক ভাল পাই পেলাই আহিব ইচ্ছা আছে, ইহঁতে আহি পাইছে। লোকসভা নিৰ্বাচনত ARDFৰ লগত মিত্ৰতা হ'ব নেকি? আমাৰ BPF দলৰ কিবাটো ডিচিশ্যন হৈ গ'ল, কোনো দলৰ লগত মিত্ৰতা নহ'ব। UDF-ৰ লগতো নহ'ব, কংগ্ৰেছৰ লগতো নহ'ব, বিজেপিৰ লগতো নহ'ব, বা AJP বা AJP বা ৰাইজৰ দল, কাৰো লগত এলায়েন্স নাই। BPF-এ ছিংগেলি ইলেকশ্যন খেলিব, দৰং ওদালগুৰিটো খেলিব আৰু এই কিবাটো খেলিব, কোকৰাঝাৰতো খেলিব। আমাৰ সিদ্ধান্ত হৈ গ'ল অলৰেডি। ARDFৰ বিধায়কে কৈছে সময় সাপেক্ষে যে BPF-ৰ লগত মিত্ৰতা কৰিব বুলি বিচাৰিছে। সেই কোনোবাই মইতো কোৱা নাই নহয়, কোনোবাই UDF-ৰ মানুহ ক'লে হ'ব নাকি? একাংশ কিন্তু বিৰোধী নেতাসকলৰ অভিযোগ যে আপোনাৰ মেইল মিটিঙত বৰ্তমান যিহেতু হিল দল ভাঙি মানুহ ওলাই আহিছে, কিন্তু এতিয়া তেওঁলোকে ক'ব বিচাৰিছে যে হাগ্ৰামাৰ ফ্লপ শ্ব'টো আৰু সমষ্টিৰ বাহিৰৰ কিন্তু মানুহ আপোনালোকে লৈ আহিছে, কি ক'ব আপোনাৰ প্ৰতিক্ৰিয়া? আমাৰ এই ইহঁতৰ যিটো প্ৰশ্নৰ উত্তৰ মই দিব নাযাওঁ। সেই কিবাহে কৰে, অসমৰ বাহিৰৰ পৰা আনা বা BTC বাহিৰৰ পৰা আনি পেলাই মানুহ দেখাৱা, এইটো অভ্যাসটো আমাৰ লগত নাই। এইটো UPPL-এ কৰে, প্ৰমোদ বড়োই কৰে, এইটো আমাৰ লগত নাই, এইটো নিয়ম আমাৰ লগত নাই। सेरफांगुरियाव बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गाहाम खौरां। क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज शोरुमा फैगौ 25 सेप्तेम्बरनिफ्राय 29 सेप्तेम्बरसिम मेगा लर्न काम एक्सचेन्ज मेला खुंफुंगोन। बायगिरि नोंथांमोनखौ मिथिहोहरनाय जायोदि डाउन पेमेन्टआ RC इन्सुरेन्स लाफानानै 10,999 रांनिफ्रायनो जागायगोन आरो 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन। नोंथांमोनहा सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज शोरुमजों लोगोसे कुसुगाव फेस्टिभ आउटलेट आरो सराइबिल फेस्टिभ आउटलेट ब्रान्च शोरुमावबो खुंफुंजानाय मेगा लर्न काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो फुंखा एन्टारप्राइज बाजाज शोरुमा लोगोसे मोजां अफारबो लाबोदों। बेफोरनो जाबाय 5 लिटार पेट्रल फ्रि, गंनै हेलमेट फ्रि, केस होनानै बायगिरिफोरनो 2,000 रां केसबेक हरफिननाय जागोन। आरो मेगा लर्न काम एक्सचेन्ज मेलायाव बाइक बायगिरिफोरनो 1 बोसोरनि थाखाय 12 खेब फ्रि वाशिं होनाय जागोन।
आबुङै मिथिबावनो थाखाय 6003817191 नङाब्ला 9101547892 आरो 9101598021 जामबुं नम्बराव खौरां लाहरनो हागोन।